এইটো মানে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্ডিঅলজিকেল ছ'চাইটি নৰ্থ ইষ্ট ইণ্ডিয়া আৰু অসম আৰু ইয়াৰ গোটেই গ্ৰাম পঞ্চায়ত আমাৰ এইখিনিৰ তাৰপিছত অনাময়া মেডিকেল ফাৰ্মাচীও আছে আৰু আমাৰ পৰিয়ালৰ পৰা আমি মানে বিচাৰিছোঁ যে জুবিন ক্ষেত্ৰৰ আশে পাশে থকা গোটেই গাঁওখিনি মানুহখিনিক আমি এটা ছাৰ্ভিচ দিব পাৰোঁ যাতে কাৰণ তেওঁলোকে ইমান দেহেকে খাটিছে ইমান ধুনীয়াকৈ দাদাক জেগাখিনি দিছে আৰু ইমান ধুনীয়াকৈ দিনে ৰাতিয়ে তেওঁলোকে সেইখিনি পৰিচালনা কৰি আছে তো আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা ভাবিছোঁ যে আমি যদি আমাৰ ফালৰ পৰা কিবা এটা তেওঁলোকক ছাৰ্ভিচ দিব পাৰোঁ সেইকাৰণে আমি প্ৰথম এইটো হেল্থ কেম্পটো এটা প্ৰথম পদক্ষেপ এনেকৈ আৰু হৈ গৈ থাকিব অনাগত দিনত হেল্থ কেম্প হ'ব তাৰপিছত অন্য ধৰণৰ কিছুমান ছ'চিয়েল ছাৰ্ভিচো ব্লাড ডনেশ্যন কেম্প হ'ব তাৰপিছত আৰু মই অন্য ধৰণৰ কিছুমান এটা আৰু ভাবিছোঁ মোবাইল লাইব্ৰেৰী এটা যিহেতু কিতাপৰ ক্ষেত্ৰতো আমি বহুত গুৰুত্ব দিওঁ পঢ়া শুনা সেইটোও এটা চাগে মই ভাবিছোঁ লাহে ধীৰে কৰিম আৰু গাঁৱে গাঁৱে এটা মোবাইল লাইব্ৰেৰী যদি এনেকৈ বন্ধ দিনত নিব পাৰোঁ ল'ৰা ছোৱালীৰ কাৰণে তেনেকৈ হেল্থ কেম্পটো আমি প্ৰায়ৰিটি দিছোঁ কাৰণ মানুহখিনিৰ কাৰণে গুৱাহাটী গৈ গৈ চিকিৎসা কৰাটো অলপ অসুবিধা সেইকাৰণে হেল্থ কেম্প আমি যিমান পাৰোঁ সিমান আমি এটা গেপ দি কৰিবলৈ চেষ্টা কৰিম যাতে গোটেই গাঁৱৰ মানুহখিনিয়ে এই সুবিধাটো ইয়াতে পায় ঘৰৰ ওচৰতে পায় তেনেকুৱা ধৰণৰ গতিকে আহি ভাল লাগিছে যে আমি দাদাৰ আদৰ্শটো দাদাৰ কামখিনি আমি এনেকৈ যাতে আগবঢ়াই নিব পাৰোঁ সেইটোৱে আমি চেষ্টা কৰি যাম এইটো মানে কি হ'ব সেইদিনাহে গম পাম কি অনুভৱ কিন্তু দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে তো দেখা যাওক সেই সময়ত আমি কি কৰিব পাৰোঁ অসমত বিভিন্ন অনুষ্ঠান বিভিন্ন গোষ্ঠীয়ে চবেই তেওঁৰ উদযাপন কৰিবলৈ লৈছে দাদাৰ আত্মাৰ শান্তিৰ কাৰণে বিভিন্ন ধৰণে সেইখিনি দেখি খুব ভাল লাগিছে আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকলৈ তেনেকৈ যাতে জীয়াই থাকে আৰু দাদাক জীয়াই ৰাখে আচলতে ন্যায় প্ৰক্ৰিয়াটো এটা ছিষ্টেমত চলে তেওঁলোকৰ নিজৰ টাইম লিমিটেশ্যন আছে ডিউৰেশ্যন সেইমতেই তেওঁলোকে প্ৰচেছটো আগবঢ়াই নিছে আৰু আমি সম্পূৰ্ণ আস্থা ৰাখিছোঁ ন্যায় প্ৰচেষ্টাৰ ওপৰত ইনভেষ্টিগেটিং টীম হওক আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু আমি ভাবিছোঁ ন্যায় পাব আৰু এনেকৈ আমি আশা ৰাখিছোঁ আস্থা ৰাখিছোঁ আৰু চাওঁ চাৰ্জশ্বিট দিব তালৈ আমি আশাবাদী শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।